Hey guys, welcome to my channel আৰু welcome to another vlog আৰু আজি মই আপোনালোকক দেখুৱাব লৈছোঁ সৃষ্টিৰ হাতৰ আচলতে স্কুল খুলিছে ক্লাছ হৈছে আৰু স্কুলত অফলাইন সো তাই কিনো প্ৰিপাৰেচন কৰিছে স্কুলৰ বাবে এয়া কালাৰ পেন্সিল তাৰ পিছত মোজা কিবা কিবি এইবিলাক আচলতে বজাৰ কৰা হোৱা নাছিলে ইউনিফৰ্মৰ সো এইবিলাক কৰি আনিছিলে দুদিনমানৰ আগত মই এইটো ভিডিঅ' বনাইছিলোঁ আৰু আপোনালোকলৈ আজি ভইচ ডাব কৰি পেলাই এয়া দিছোঁ এয়া টিফিন তাৰপিছত এয়া জোতাৰ ট্ৰায়েল কৰি আছে তাই এয়া হৈছে চুৱেটাৰ পেণ্ট এয়া ৰুমাল কি যে বস্তু লাগে মোৰো সেই পুৰণা স্কুলৰ দিনবিলাকলৈ মনত পৰি গৈছে এইটো ফ্লাস্ক ৱাটাৰ বটল ক্লিপ ৰাবাৰ সৰু কিবা কিবি আৰু যিখিনি বস্তু লাগে ছোৱালী অলপ বেছি লাগে ল'ৰাতকৈ মই ভাবিছোঁ আৰু এয়া শ্বাৰ্টৰ ট্ৰায়েল হৈছে এয়া হৈছে স্কাৰ্টৰ ট্ৰায়েল চ' ফাইনেলি তাইক কেনেকুৱা লাগে দেখুৱাম আৰু এয়া হৈছেগৈ বুটামবোৰ অলপ মানে ঢিলা মেলা হয় ৰছীডাল অলপ পিন মাৰিবলগীয়া হৈছে ফাৰ্ষ্টে পিছত এডজাষ্ট হ'বগৈ আৰু ফাৰ্ষ্টে এনেকৈ পিন্ধি চাইছোঁ ঘৰত নহ'লে মানে কি হয় পিছদিনাখন স্কুল যোৱা টাইমত গোটেইখন উল্টা পুল্টা হ'ব চ' আমি আগদিনাই যিকোনো কাম আগদিনাই মানে প্ৰিপেৰেশ্যন কৰি লওঁ কেনেকুৱা কি হয় আপোনালোকেও হয়তো কৰে চুলি তুলি বান্ধি মেলি কি কৰিব কেনেকৈ যাব সকলোৰে এইটো মানে এটা উৎসাহ নিচিনা আছিল আৰু মানে কেনেকৈ কি কৰিব বহুত আগৰ পৰা ভাবি থকা হৈছে ফাইনেলি যেতিয়া স্কুল খুলিছে তো এইবিলাক মানে ফাইনেলি কৰা নিচিনা হৈছে আৰু কেনেকৈ যাব মেলিব এইবিলাক চব তাই কৰি আছে ভণ্টিয়ে এইবিলাক শিকাই মেলি কৰি মেলি দিছে চুলি তুলি বান্ধি মেলি চাইছে আৰু এয়া বেগটো লৈ চাইছে কেনেকুৱা লাগিব বেগটো আচলতে আগতেই কিনা আছিলে বাট এতিয়া ইউজত আহিব আৰু ফাইনেলি বহুত দিনৰ পিছত এইজনী অলপমান মডেল ষ্টাইল এটা দিব আৰু এয়া নিজকে নিজে চোৱাৰ হেঁপাহেই বেলেগ আৰু এয়া আছিলে আমাৰ শংকৰদেৱ শিশু নিকেতনৰ বেল্ট এতিয়া অলপ চেঞ্জ হৈছে বেল্টডাল চায়ো মোৰ পুৰণা দিনবোৰ মনত পৰিছে আৰু মানে বেগটো খুলি মেলি পূৰা চোৱাতহে লাগি আছে কি কিতাপ নিব মেলিব এইবিলাকে সেইখিনিতে খোলা মেলা কৰি আছে এয়া সেইখিনিৰ লগতে লাগি আছে কিতাপ কি নিব উলিয়াইছে ভৰাইছে সেইবিলাকে আৰু তাৰপিছত লেবেল লগোৱা কভাৰ লগোৱা সেইখিনি কাম আছেই কৰিবলৈ মই ভিডিঅ' কৰাতহে লাগিছোঁ ভণ্টিয়ে লাগি মেলি দিছে এয়া তাৰক মেহতা চাই তাই কাম কৰি আছে তাৰক মেহতাখন তাই খুব ফেভৰেট হয় চ' সেইখন চালে আৰু বেলেগ একো নালাগে উৎপাত নকৰে আৰু তেতিয়া নিজৰ কাম পূৰা কৰি থাকে আৰু এয়া পিছদিনাখন স্কুল খোলাৰ আগদিনাখন এয়া পায়স এভাগ দিয়া হ'ল যিকোনো শুভাৰম্ভ মানে শুভ কামত পায়স ভগৱানৰ নাম লৈ মেলি কামটো কৰিলে ভাল লাগে আৰু যিহেতু প্ৰথম স্কুল যাব এয়া তাইৰ লগৰ ওচৰৰে একচুৱেলি মোৰ মৰ্ণিং উঠা নহ'ল লেট হ'ল আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ চ' ফটোকে দি দিছোঁ তাই স্কুললৈ যোৱা আৰু এয়া আহি মেলি অলপ খানা খাই আছে তাৰপিছতহে মই সুধিম আৰু কি হ'ল কি নহ'ল কেনেকুৱা লাগিলে আকৌ মানডে আছে ভাত খাই আহিব দিলোঁ আৰু এতিয়া সুধিম মানডে স্কুলৰ তাই এক্সপিৰিয়েঞ্চ কেনেকুৱা কিমান ভাল লাগিলে কিমান ভাল লাগিলে আৰু ল'ৰাৰ লগত বহিলি নে ছোৱালীৰ লগত নামটো কি প্ৰকৃতি নেকি প্ৰকৃতি তাইৰ ঘৰটো ক'তনো মাকৰ লগত আহিছে নে পাপাকৰ লগত আৰু ফাৰ্ষ্ট ক্লাছটো কি হৈছিলে প্ৰথম ক্লাছটো কি পঢ়াব লাগিছিলে ইংলিছ নে মেথছ নে কি পঢ়াব লাগিছিলে লিখিব দিছে নে পঢ়াইছিলে বাইদেউ নে হেৰি আচাৰ্য
ৰঞ্জনা বাইদেউ আৰু ছবি আছিলে নেকি আজি নাই আকৌ বোলে হেৰি আছিলে ন সাধু কথা কোৱা আছে ন ক'লে নেকি সাধু কথা ক'লে উৎপাত কৰিছে অঁ তই বহুতে ফাৰ্ষ্ট বেঞ্চত বহিছিল নে মাজত নে লাষ্টত ফাৰ্ষ্ট আৰু ল'ৰা বেছি নে ছোৱালী বেছি কি তলে মোক কৈ আছ ৰ'দে ধৰিছে 4টামান নাই আহা আৰু এতিয়া যাবলৈ আকৌ মন গৈছে নাই মানে মনটো ভাল লাগিলে নাই ফূৰ্তি লাগিলে নাই তই নাকান্দিলি যে ভাল কাম কৰিলি দেই নাকান্দিলি তই কান্দিলে মানে লাজ লাগে আৰু সেই টয়লেট যাওঁতে কোনে লৈ গৈছিলে আয়াগৰাকীয়ে লৈ গৈছিলে নেকি তই কি বুলি ক'লি সেই বাইদেউ টয়লেট লাগিছে বুলি ক'লি নেকি মুতিব লাগিছে বুলি নকবি আকৌ তেনেকে বুলি নকয় নাই নোকোৱাকে নাযায় নহয় কৈ মেলি যাব লাগে তাৰপিছত সেই ষ্টেপ পৰা নমাই মেলি বাথৰুমৰ পিনে লৈ গ'ল হয় নাই তাৰপিছত দৰ্জা মাৰি দুজনী গৈছিলি নে এজনী অকলে গৈছিলি বাৰু তোমাৰ ইণ্টাৰভিউ এতিয়া ইমানতে খতম কৰিছোঁ দেই